হে গাইছ, এয়া আমি সৰ্বনাশলৈ আহি আছোঁ। চাওক, চেন্নাই সৰ্বনাশৰ শ্বপিং মল। এইফালে আমি সোমাই আহিছোঁ লাহে লাহে। আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাওঁ, চাওক অলপমান। এইফালে এইফালে চাইডে চাইডে গোটেই গাড়ী লগাই থোৱা আছে। এইফালে গাড়ী পাৰ্কিং। এইটো মোৰ ফ্ৰেণ্ড, এইটো এটা, এইটো মই আহি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে তলত কমেণ্ট বক্সত জনাব। বিহু বুলি মালৈ সৰুকৈ মোৰ ফালৰ পৰা গিফ্ট এটা ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। সেই গাইছ, এয়া আপোনালোকে চাওক, লেডিছৰ কাৰণে শ্ব' কালেকশ্যন। এইফালে পুৰা ঠাক ঠাক কৰি থৈছে। এইফালে ওপৰে তাৰপিছত $780। लिखा था सब पूरा स्टाइलिश। काका ভাল লাগিছে কমেণ্ট কৰিব দেই আপোনালোকে। বোলে চাওক কি ধুনীয়া ধুনীয়াকৈ সজাই ৰাখিছে এইবোৰ। এইফালে ভাল লাগিলে কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।